মৰমৰ মা, তুমি ভালে আছানে? তোমাৰ নাতিটোক খোজ কাঢ়িব ৰাতিপুৱা লৈ গৈছিলোঁ, ভাবিছিলোঁ আচলতে সি এইখনত বহিব আৰু মই তাক ঠেলিয়াই অকণমান ফুৰাই আনিম। সি আৰু ক'ত তাতে বহিব, সি আৰু মোৰ পিছে পিছে ধৰি আছে, মই ইয়াতে বহিব লাগে, সি ঠেলিয়াব। আৰু সেইটো দেখিছা নহয় তলত নীলা টিফিনটো, সেইটো বাপেকৰ টিফিন। বাপেকে অফিচ যাব ওলাইছে, সেইকাৰণে এয়া আৰু আমি ৰাস্তালৈ আগবঢ়াই দিবলৈ আহিছিলোঁ। বাপেকে এতিয়াও ৰখি আছে, যোৱা নাই, সেইকাৰণে টিফিনটো তাৰ গাড়ীখনত থোৱা আছে। আৰু এইটো মামানৰ মানে নক'বা আৰু, তাৰ মৰ্ণিং ৰুটিন হৈ গৈছে। সি মোক খোজ কঢ়াই, মই তাক খোজ কঢ়াম, সি মোক খোজ কঢ়াই লৈ ফুৰিছে। শ্ল'পিংটোত যাবলৈ যে বেছিয়ে ভাল পায়, তাৰমানে যিমান স্পীডত যাব পাৰে শ্ল'পিংটোত একদম মূৰটো জীৱ কঁপি যায় সেইফালে। কিন্তু সৰু ল'ৰা ছোৱালী আৰু ক'ত বুজি পায় ন। চুলিখিনি কাটি দিলোঁ মা, দেখিছা কেনেকুৱা লাগিছে কোৱা? তুমি যে কিমান জোৰ জবৰদস্তি চুলি কাটাইছিলা আৰু মই যে কিমান কান্দিছিলোঁ। একেবাৰে চুলি কাটিব বেয়া পাইছিলোঁ সৰুতে, কিন্তু লাহে লাহে চুটি চুলি ৰাখি ৰাখি যেন সেইটোৱে মোৰ পৰিচয় হৈ গ'ল। স্কুল কলেজৰ সকলো বন্ধু বান্ধৱীয়ে জানে ফাৰহানাৰ চুলি মানে মিঠুৰ চুলি চুটি। এতিয়া বিয়াৰ সময়ত চুলিটো অকণ দীঘল কৰিছিলোঁ চুলিখিনি, আৰু যোৱা 5টা বছৰে মানে পাহৰিয়ে গৈছিলোঁ যে মই আচলতে চুটি চুলিৰহে মানে মানুহ, আৰু মই যে সেইটোতে কমফৰ্টেবল ফিল কৰোঁ। নিজৰ আইডেণ্টিটিটোৱে যেন মই হেৰাই পেলাইছিলোঁ। এতিয়া যেতিয়া লাইফত আকৌ ব্যস্ত হৈ গ'লোঁ, এইজনৰ মানে পিছত দৌৰি যেতিয়া চুলিৰ মানে কোনো ধৰণৰ যত্ন কৰিবলৈ সময় নাই। আচলতে যত্ন আগতেও নকৰিছিলোঁ, এতিয়া মানে চুলি ধুবৰে যেন মোৰ সময় নাই। চুলি ধুলেও নুশুকায়, ৰ'দত থিয় হ'বৰো সময় নাই। এই কুচা এনেকৈ ভিজি বেছিকৈ সৰা হ'ল। সৰা হোৱাই ভাবিলোঁ নাই চুলি আৰু ৰাখিব নোৱাৰি, এইবাৰ দিলোঁ কাটি। আৰু দেখিছেনে বেগ চেগ লৈ ৰেডি হৈছে। বেগটো লৈ ভাল পায়, এনেই পিন্ধি থাকে ঘৰত। তো সেইকাৰণে মই বোলো পিন্ধাই দিছোঁ, ব'ল তই লৈ ল। অকণমান তাক ওলাই লৈ গৈছিলোঁ খেলিবৰ কাৰণে, অন্য একো নহয় আৰু। তলত তাৰ বন্ধু বান্ধৱীবিলাক আহে যে তলত খেলি থাকে ছ'চাইটিৰ তলত। আৰু একেলগে বেছি ভিডিঅ' কৰিব নোৱাৰোঁ এদিনত, মই মাজে মাজে কৰিব লগা হৈছে। সেইকাৰণে এয়া 2য় দিনৰ ভিডিঅ'। চেচুৰাখন যে আনি দিছিলোঁ, নিজে নিজে উঠি যায়, নিজে নিজে শ্লাইড কৰি থাকে। খালি মই চাই থাকিলে এটা দুষ্টামি কৰে জানা মা। মাজৰ চিৰিটোত 3টা চিৰি আছে, সেইখনত উঠিবলৈ মাজৰ চিৰিটোত ভৰি নিদিয়ে, চিধাই 1 নম্বৰ চিৰিৰ পৰা ভৰিখন মানে 90 ডিগ্ৰীজত সি উঠাই দিয়ে ওপৰটোত। এফালে একেবাৰতে নিজকে টানি উঠাবও নোৱাৰে। তাৰপিছত মোৰ ফালে চাই মানে মই কেতিয়া ওচৰত আহোঁ সেইটোৰ চেষ্টাত থাকে। আৰু ময়ো পিছে আজিকালি হাত নিদিওঁতে সি নিজে শিকিছে যে এটাও চিৰিতে স্কিপ কৰিব নোৱাৰি, মায়ে সহায় নকৰে। গতিকে সি নিজে এইখন কৰা হৈছে। আৰু এয়া 3য় দিনৰ নতুন কিটচেনত বনাই আছোঁ। মোৰ একচুৱেলি কুক এতিয়াও ফাইনেল হোৱা নাই, মানে কুক এজনী ৰাখিছোঁ, তাই অকল ৰাতিপুৱা আহিব পাৰে, ডিনাৰৰ কাৰণে আহিব নোৱাৰে। তে মই অলপমান ডিনাৰ বনাব লাগিব আৰু মামানৰ কাৰণে বনিব এতিয়া। যি হওক, মেইন কথা আপোনালোকক দেখাওঁ ৰ'ব। এইডাল দেখিছেনে? এই বস্তুটো যে এইটো কেনেকৈ ওলমি আছে ন। এইটো মানে কাপোৰ শুকোৱা ৰেক হয়। একটো আমাক দিয়া সময়তে এইকেইডাল দাণ্ডাকেইডাল বিৰাট লেতেৰা আছিলে। মই ওপৰত চিলভাৰ ফইল পেপাৰ লগাই কেনে বোলো কাপোৰ মেলিম আৰু। এনেতে মানে কি হ'ল, যোৱাকালি এইডাল মোৰ মূৰতে আহি পৰিলে, মানে অলমষ্ট আৰু কোনোমতে কোবটো নাখালোঁ। তে আজি এতিয়া ভাবি আছোঁ বদলাব লাগিব। ভাবি আছোঁ মানে কি বদলাব লাগিবই, এইটোত কাপোৰ মেলাই নাযায়। ছাটত কাপোৰ মেলিব পাৰি, কিন্তু বৰষুণ ইমান আহে বেংগলৰত, মানে আপোনাৰ ধৰক দিনত 2বাৰ বৰষুণ আহিবই, বিশেষকৈ পিছবেলা। আৰু আপুনি যদি 11টাত কাপোৰ মেলিব যায়, কাৰণ 9টাততো অসম্ভৱ, মামানক লৈ কিছুমান কাম মই আৰু সকলোৰে ঘৰৰ টাইম টেবল মিলাই কৰিব নোৱাৰোঁ। আমাৰ ঘৰৰ এটা টাইম টেবল আছে। 11টাত কাপোৰ যদি মই মেলিবও যাওঁ, আপুনি 1টা বজাত সেইখিনি ভিজি যাবই। তো আকৌ আবেলিলৈ শুকাবলৈ দিওঁ, আকৌ গধূলি 7টা বজাত 6টা বজাত বৰষুণ হৈ যায়। বৰষুণৰ কোনো ঠিক নাই, এনেকুৱা নহয় যে ক'লা আন্ধাৰ হৈ আহে আৰু আপুনি পটককৈ গৈ কাপোৰখিনি লৈ আনিব, তেনেকুৱা নহয়। হঠাতে এনেকুৱা মুকলি আকাশতে তাৰমানে বৰষুণ দি দিয়ে, অকণমান মেঘ আহিব, পাতলকৈ বৰষুণ দি দিব, কাপোৰ ঠিকে ভিজিব। আৰু এতিয়া মামানক লৈ মই দিনত অকলে থাকোঁ ঘৰত, তে তাক লৰালৰিকৈ দৌৰাদৌৰিকৈ ওপৰলৈ মই যাব নোৱাৰোঁ কাপোৰ চপাবলৈ।
তাক আগে জোতা চেণ্ডেল পিন্ধাওঁতে ওপৰ মই গৈ পাওঁতে তাতে আকৌ সি ছাটত যাবলৈ বেয়া পায় তেনেহ'লে তাক লৈ যাওঁতে কান্দা কাটা এখন ইমান টাইমত মোৰ কাপোৰ ভিজিয়ে যায় তো মই ছাটত মেলা কথা ভাবিব নোৱাৰোঁ তো এইখন যে এতিয়া ঝুলি আছে এইখন এইখন এতিয়া আমি বদলাব লাগিব আৰু মালিকক কৈছোঁ বদলাই দিবলৈ চাওঁ কি কৰে আমাকে কৈছে আগে আমি বদলাই লওঁ তেওঁ মানে পিছত লুক ইনটো কৰিব আৰু যদি সিহঁতে মানে ইচ্ছা কৰে বদলাবলৈ সিহঁতে কষ্টটো বেয়াৰ কৰিব খোজে তেতিয়া মালিক লগত নাথাকিলে কিছুমান বস্তু চকুৰে নেদেখিলে বৰ অসুবিধা সিহঁতে থাকে ফৰেনত ইয়াতে কি চলি আছে কোনে জানে আৰু সেনেকুৱা তাৰমানে তেওঁ ভিডিঅ' চিডিঅ' পঠাইছোঁ মই চাওঁ বাকী অকণমান ৰান্ধি লওঁ আৰু সময় কম মামান শুই আছে ফটাফট ৰান্ধি লওঁ গতিকে বেছি ব্লগিং কৰিব নোৱাৰোঁ মানুহজনক ওচৰত শুৱাই থৈছোঁ ৰ'বতে এওঁৰ লগত শুলে কিন্তু সি পাক্কা উঠিয়ে যাব মানে আধা ঘণ্টাও এওঁৰ লগত নুশুৱে কাৰো লগত নুশুৱে ময়ে ওচৰত থাকিব লাগে আধা ঘণ্টা যি পাৰোঁ ফটাফট কৰি আছোঁ তো লাগি গ'ল নতুন পুল এণ্ড ড্ৰাই এইটো বোলে পুল এণ্ড ড্ৰাই বুলি কয় মই নাজানিছিলোঁ দেই এডাল ৰছী টানিলে এডাল দাণ্ডি তললৈ আহিব লাঠিকেইডালত তাৰ কাপোৰ মেলিব পাৰি আৰু লগাইছেহে কিন্তু এইবিলাক ড্ৰিলিং চিলিঙৰ কাম কৰিলে যে ঘৰৰ অৱস্থা হয় নহয় তো এইবিলাক এতিয়া চাফা কৰিব লাগিব আৰু বেলকনিৰ চব বস্তু যেনেকুৱা চিৰি সেইখন এইবিলাক মানে ঘৰ মোচা এইবিলাক কাপোৰ টেবুল মোচা কাপোৰ শুকোৱাৰ ৰেকখন চব বাহিৰত ওলাই দিছে ইহঁতে সেইবিলাক এতিয়া মই ঠাণ্ঠিত লগাওঁ আৰু তেতিয়ালৈ আমাৰ ঘৰৰ মানুহে নতুন খেলনাৰ লগত খেলি আছে আগতে মামানে গাড়ীৰ লগত খেলি খুব ভাল পাইছিলে পিছে আজিকালি তাৰ ইণ্টাৰেষ্টটো ৰন্ধা বঢ়াত মই যে পাকঘৰত তাক লৈ কামবিলাক কৰোঁ সি একেবাৰে হেতাৰে ৰুটি উল্টাব জনা হৈ গৈছে কেৰাহীত তৰকাৰী লাৰি দিব জনা হৈ গৈছে ঢাকনখন তাক লগাব নিদিলে সি কান্দা কাটা কৰে তাৰমানে একেবাৰে মোৰ প্ৰ' এছিষ্টেণ্ট আৰু এতিয়া বাপেকে কৈ আছে ল'ৰাই নেকি চেফে হয় সৰুৰ পৰা ইণ্টাৰেষ্ট দেখাইছে সেইকাৰণে তাকে বেচিনটো কিনি দিছিলে যে এইবাৰ একেলগে এটা কিচেনৰ ছেটক লৈ দিছে বোলে তাৰ যাৰ যিটোত ইণ্টাৰেষ্ট আৰু আপোনালোকে হয়তো ল'ৰা ছোৱালীক বেট বল দিয়ে কোনোবাই হয়তো খেলনা লেপটপ দিয়ে আমি আৰু কিচেনে দিছোঁ দিয়ক বুজিছা মা চাগে তোমাৰ হাতখন পাব নেকি ল'ৰাই তোমাৰ নিচা ৰান্ধিব চাগে খুব নিচা ৰন্ধা বঢ়া বস্তুত কিচেন ছেটটো দিয়াৰ পিছত তাক শিকাবও লগা হোৱা নাই সেইটোত কেনেকৈ খেলে সি নিজে গেছ অন কৰিছে আৰু এয়া আজি লক্ষ্মী দিদিৰ বিদায় বাই লক্ষ্মী আক্কাক একেবাৰে এৰিব মন নাছিলে কিন্তু মানুহজনীৰ আহি পাওঁতে 2 ঘণ্টা লাগে বাছত আহে মানে মোৰ পুৰণা ঘৰৰ ওচৰতহে তেওঁ থাকিছিলে তাৰ পৰা ইয়ালৈ আহি পাওঁতে এটাৰ পৰা 1:30টাৰ ভিতৰত মানে বাজি যায় 1:30টা বজালৈ ঘৰখন এনেকৈ বাহিৰ ঘৰখন পৰি থাকে একেবাৰে ভাল নালাগে আৰু মানুহজনীৰো বহুত কষ্ট হয় ইমান দূৰ বাছত আহোঁতে সেইকাৰণে চব মিলি কেনে মই বোলো নহ'ব যিমানেই মই আপোনাক ভাল নাপাওঁ কেলে এতিয়া আৰু আমি বিদায় ল'বই লাগিব ইটো সিটোৰ পৰা সেইকাৰণে তেওঁক আৰু ক'লোঁ বোলো আহিব নালাগে তেওঁ কৈছে আৰু কেতিয়াবালে মই যেন সেইফালে ঘৰ ল'লে তেওঁক মনত কৰোঁ সেইটো মই তেওঁ নক'লেও কৰিব লাগিব ইমান বিশ্বাসী মানুহ আজিকালি পাবলেই টান সেইকাৰণে আৰু এয়া আজিকালি আমাৰ ভাত খুৱাবলৈ অলপ সুবিধা হৈছে কাৰণ আমি ৰন্ধা বঢ়াত ব্যস্ত হৈ থাকোঁ সৰু মানুহ যেন তাহাজ কিচেন বুলি বাপেকে লিখি দিছে ব্লেকবৰ্ডখনত যিমান উৎসাহেৰে পুতেকে খেলে সিমান উৎসাহেৰে বাপেকেও খেলিছে দেই এইটোৰ লগত এনেই মই এওঁক ইমান খেলা দেখা নাপাওঁ তাৰ লগত এইটোত বা কি ভাল পাইছে বাপেকে পুতেকে একেবাৰে লাগিয়ে আছে এইকেইদিন এইটোতে খেলিয়ে ভাতটো খালে আৰু এইখন চিঠি মা মই ইয়াতে সামৰিলোঁ তুমি মৰম দিবা মোক নাতিটোক দিবা আশীৰ্বাদ আৰু দৰ্শকসকলে যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি প্ৰথমবাৰ চেনেলটোত আহিছে